Hello guys, কি খবৰ? পডকাষ্ট কৰিবলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বনাম দুপৰীয়াৰ সাজ। কি বনাওঁ চাই থাকক। ভাবিছোঁ কলডিল ভাজোঁ আৰু দালি বনাম। তাৰ আগতে ল'ৰাক খুৱাই ল'লোঁ। এয়া ল'ৰাটোক খুৱাই ল'লোঁ। চাওক তাৰপিছত বলক পাকঘৰলৈ। আৰু সকলোৰে নিচিনাকৈ আমাৰ ঘৰখন ইমান ধুনীয়া নহয়, তথাপিও বনাই থকা হৈছে। ঘৰটো সম্পূৰ্ণ হোৱাগৈ নাই। আৰু চাওক বগা চিকা ঘৰ, আপোনালোকে নাহাঁহিব আকৌ আমাৰ ঘৰটো চাই পেলাই। তাৰপিছত বলক এতিয়া কি বনাওঁ কি কৰোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলক তেতিয়াহ'লে। এয়া ঘৰ বনাই থকা হৈছে, সম্পূৰ্ণ হোৱা নাই। সেয়া চাওক এয়া পাকঘৰলৈ আহি আছোঁ। বনাম কলডিল। এইটো কলডিল ভাজি বনাবলৈ কেৰাহীটো এয়া পাতি ল'লোঁ। তাৰপিছত এয়া নহৰু আৰু শুকান জলকীয়া দুটা লৈছোঁ আৰু এয়া কলডিল কাটি ল'লোঁ। কটাটো নেদেখুৱালোঁ বাৰু। এয়া এতিয়া বনাম, চাই থাকক কেনেকৈ বনাওঁ। ভালকৈ বনাব নাজানো, তথাপিও বনাইছোঁ আৰু মই কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাম। চাই থাকক। কেৰাহীটো গৰম হৈ গৈছে। এয়া মই মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই জলকীয়া দি দিছোঁ। নহৰু দি দিলোঁ। তাৰপিছত এতিয়া ভাজিখিনি কলডিলখিনি দি দিম। মই বনোৱা নিচিনাকৈ আপোনালোকেও এবাৰ ট্ৰাই কৰিব। কলডিল ভাজি কলডিল ভাজি খাই কেনেকুৱা পায় জনাব। মই ভাল পাওঁ। এইটো ভীমকলৰ কলডিল বজাৰৰ পৰা আনিছিলে মানুহজনে। তাৰপিছত ভাবিলোঁ আজি বনাই দিওঁ। বনাই আজি 4-5 দিনমান হ'ল, কিন্তু কটা এলাহতে বনোৱাই নাছিলোঁ। তাৰপিছত যিহেতু বেয়া হৈ যাব, সেইটো কাৰণে ভাবিলোঁ আজি কলডিল ভাজি বনাওঁ। এয়া বনালোঁ। এতিয়া ঢাকি দিলোঁ। ঢাকি পেলাই গেছটো অকণমান কমাই দিলোঁ। তাৰপিছত চাই থাকক। এয়া ল'ৰা উঠি গ'ল। বেছি সময় নুশুলে, অকণমান সময় শুইছে মাত্ৰ। এয়া মই বগৰী এটা লৈ আহিছোঁ, তাকো খাবলৈ লাগে। বহুত দুষ্ট, ইমান দুষ্ট কৰি থাকে নহয়। এইফালে চোৱা। দিছে, তাকো খাব লাগে। মিঠা নে বগৰী? মিঠা নে? মই বগৰী খাই বহুত ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় জনাবচোন। সৰস্বতী পূজা আহিহে আছে। সৰস্বতী পূজাৰ আগতে বগৰী খাই দিলোঁ। এই চাওক বগৰী খাইছে ল'ৰাই। টেঙা পাইছে, মুখখন কিনাৰ কৰি দিছে।
আজি প্ৰথম ভিডিঅ' বনাইছোঁ, কেনেকুৱা হৈছে নাজানো। যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো। দুষ্ট কৰি আহা দেখিছানে? হাঁহিতে দেখিছে সি। হেল্ল' কোৱা, হেল্ল' কৈ দিয়া, কৈ দিয়া। কি আইতা? আইতা নাই, আইতা নাই। মেও মেও কেনেকৈ মাতে কৈ দিয়াচোন, মেও কেনেকৈ মাতে, মেকুৰীয়ে কেনেকৈ মাতে কৈ দিয়া। নঙা নঙা নাজানে ক'বলৈ, মেও মেও বুলিহে কয় মেকুৰীয়ে। আৰু কুকুৰে কেনেকৈ মাতে, কুকুৰে কেনেকৈ মাতে কৈ দিয়া। কুকুৰে কেনেকৈ মাতে, কুকুৰে কেনেকৈ মাতে ধুনু কৈ দিয়া, কৈ দিয়া। কুকুৰে কেনেকৈ মাতে কৈ দিয়াচোন। জেঠী আহি যাব, কামুৰি দিব পাবা। আমাৰ ল'ৰাই ৰাতি হ'লে জেঠী আৰু ভুতু বুলি ক'লে যি ভয় কৰে, কিন্তু দিনত একেবাৰে ভয় নকৰে। কি দুষ্ট কৰি থাকে নহয়। কৈ দিয়াচোন ধুনু, কাউৰীয়ে কেনেকৈ মাতে, কাউৰীয়ে কেনেকৈ মাতে কৈ দিয়া। এফালে কৈ দিয়া, এফালে কৈ দিয়া। কাউৰীয়ে কেনেকৈ মাতে। আকৌ কুকুৰে, কুকুৰে বাপ বুলি কয় বোলে। ভোক ভোকটো ক'ব নাজানে, বাপ কয় বোলে। তাৰপিছত আৰু ছাগলীয়ে বুলি কয়। ভালকে কোৱা। মেকুৰী নাঙা। আবেলি ল'ৰাক খিচিৰি অকণ খুৱাই দিওঁ, তালৈ খিচিৰি অকণ বনাই দিলোঁ। তো দুপৰীয়া মানে ল'ৰাই ভাত নাখালে, সেইটো কাৰণে তালৈ খিচিৰি বনাইছোঁ। এয়া চাওক, চাওক গৰম নেকি? দুপৰীয়া আজি ভাত খাব নিবিচাৰিলে, বাপেক নাছিলে যে, সেইটো কাৰণে বাপেক নাথাকিলে সি ভাত নাখায়। তাৰপিছত সেইটো কাৰণে বোলো ভাবিলোঁ আবেলি এতিয়া কিনো খুৱাই দিওঁ, সেইকাৰণে আবেলি খিচিৰি অকণ বনাই দিলোঁ। এয়া খিচিৰি খাইছে, কেনেকুৱা লাগিছে, টেষ্টি নে খিচিৰি? তুমি কৈ দিয়া কেনেকুৱা লাগিছে খিচিৰি। বাবা কৈ দিয়া, তুমি বাবা কৈ দিয়া। বাবা বাবা ভাল লাগিছে নে, ভাল লাগিছে নে? বাবা আইতা নাই, আইতা ক'ত আছে? এইয়া আমাৰ ধুনু আকৌ খিচিৰি অকণ খাই দিব। খাই দিয়া, 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 খাই দিয়া। খিচিৰি তুমি নাখালে যে বাপ কুকুৰটো আহি খাই দিবহি। আৰু অকণ খাই দিয়া, 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 খাই দিয়া। এইয়া আমাৰ ধুনু খিচিৰি খাইছে দেই। চা 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 চা, এইয়া খাই দিলে। পৰি যাবা, এইফালে পৰি যাবা এনেকৈ জুমুতে জুমুতে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো লাইক কৰিব। ভিডিঅ'টো কেনেকুৱা পালে। ধুনু আজিলৈ বাই বাই।